কোন গৈছে তুমি আহিছা you have yes you have come কোন আহিছে who has come clear মই কৈছো মই ভাবিছো okay কি আহিছে আপোনালোকক জনাইছোঁ স্বাগতম এটি বিশেষ ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই বিশেষ ভিডিঅ'টোত মই আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিম MD গুলফাম যিজন যুৱকে মানে বিশেষ ধৰণৰ কাম কৰি আজি চৰ্চিত হৈ পৰিছে সামাজিক মাধ্যমত এই MD গুলফাম বৰ্তমান এটি শিক্ষা প্ৰতিষ্ঠান গ্লোবেল কম্পিউটাৰ চেণ্টাৰ গ্লোবেল কম্পিউটাৰ চেণ্টাৰৰ তেওঁ স্বত্বাধিকাৰী আৰু তেওঁ বিশেষ ধৰণে এই গ্লোবেল কম্পিউটাৰ চেণ্টাৰত ল'ৰা ছোৱালীসকলক স্পকেন ইংলিছ টেলিকে ধৰি বিভিন্ন মানে কম্পিউটাৰ বিষয়ক শিক্ষা প্ৰদান কৰি আহিছে আৰু এই শিক্ষাৰ জৰিয়তে তেওঁ ইতিমধ্যে যুৱক যুৱতীসকলক অসমৰ বিভিন্ন ঠাইত মানে সংস্থাপিত কৰিবলৈ সক্ষম হৈছে আৰু মই কোনে কোনে গৈছোঁ MD গুলফাম ডাঙৰীয়া ওচৰলৈ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ মন্টুজ ব্লগ ভেৰাইটিজ চেনেলত মোৰ নাম MD গুলফাম আৰু আপোনালোকে মোক ইয়াত চাই আছে বৰ্তমান এখেতৰ চেনেলত মই শলাগ লৈছোঁ এখেতৰ আৰু যিখিনি ক'লে বিহাইণ্ড দ্য ষ্টৰি বহুত আছে ক'বলগীয়া মোৰ নাম MD গুলফাম মই ইংলিছ স্পকেন ট্ৰেইনাৰ আৰু মোৰ ইউটিউব চেনেল আছে MD গুলফাম দ্য লাইফ চেঞ্জাৰ আৰু ইনষ্টাগ্ৰাম আইডিত তেখেতে তলত দিব আপোনালোকে ফ'ল' কৰিব লিংকবিলাক ছাবস্ক্ৰাইব কৰিব কথা হ'ল কি ফিজিকেলি চেলেঞ্জ আপোনালোকে চাগে নাজানে মোৰ অলপ ভৰিৰ প্ৰব্লেম আছে অলপমান প্ৰব্লেম দিয়ক মই দিব্যাংগ বুলি নিজকে নকওঁ এইটো প্ৰব্লেম এটা বাট কিছুমান ক্ষেত্ৰত মানুহে মোক ফিজিকেল চেলেঞ্জ বুলি চেম্পিটো দিয়ে হেল্পো কৰে বাট মই আপোনালোকক বুজাব বিচাৰোঁ I am not physical challenge actually I am differently able I can do anything what you can do and I have been teaching English spoken course here in Global since 2007 আৰু মোৰ দ্বাৰা বহুত ল'ৰা ছোৱালী উপকৃত হৈছে আৰু আপোনালোকেও মোক আশীৰ্বাদ কৰিব যেন মই জীৱনত আগুৱাই যাওঁ ইতিমধ্যে মই নেশ্যনেল এৱাৰ্ড পাইছোঁ নেতাজী সুভাষ চন্দ্ৰ বোস নেশ্যনেল এৱাৰ্ড 2022 আৰু DITRPৰ IT কোম্পানীৰ মই ব্ৰেণ্ড এম্বেচেডৰ হৈছোঁ এইবাৰ যোৱা পৰহি গুৱাহাটীত ঘোষণা কৰিছিল সঁচাকৈ আমাৰ বাবে সৌভাগ্য যে ৰঙিয়াৰ এজন যুৱকে মানে এটা IT কোম্পানীৰ মানে ব্ৰেণ্ড এম্বেচেডৰ আপোনাৰ অনুভৱটো কৈ দিয়ক মানে অনুভৱ বহুত ভাল মই দেখিছোঁ সেই IT কোম্পানীৰে লগত বিপাশা বসু জড়িত আছে বিপাশা বসু থাকিও মোক ব্ৰেণ্ড এম্বেচেডৰ দিয়াত মই বহুত সুখী হৈছোঁ মোক বুলি মোৰ এতিয়া আৰম্ভণি কৰিছে মই বিচাৰোঁ আমাৰ অসমৰ যুৱকসকলক বাহিৰা কোম্পানীবিলাকে এনেকৈ আমাক মানে কৰ্মস্থাপন দিয়ক আৰু আমাৰ ওপৰত ইণ্টাৰেষ্ট শ্ব' কৰক কাৰণ নৰ্থ ইষ্ট ইণ্ডিয়াৰ এটা অংশ হয় ইয়াক ইগন'ৰ কৰাটো ভাল নহয় বহুত ইগন'ৰ কৰে আমাক নৰ্থ ইষ্টক কিন্তু মই বিচাৰোঁ যেনেকৈ DITRP কৰিছে মই শলাগ লৈছোঁ DITRPত আৰু বহুত সুখী মই আৰু মই মাজতে মই ব্ৰিটিছ কাউন্সিলৰ এটা এক্সাম পাছ কৰিছোঁ লণ্ডনৰ পৰা অনলাইন ইংলিছ টেষ্ট আৰু ভাষাৰ বিষয়ে নকওঁ বাৰু জানো ভালেকেইটা ভাষা জানো মই আৰু এতিয়া ডিম্পু বৰুৱা আহিছিলে ইয়াতে ব্লগ বনাইছে মোৰ ওপৰত আপোনালোকে ডিম্পুৰ ব্লগত চাব পাৰে আৰু এখেতৰ ব্লগটো নিশ্চয় চাব আৰু শ্বেয়াৰ কৰিব লাইক এণ্ড কমেণ্ট জৰুৰ কৰিব আপোনাৰ এই যিটো শিক্ষা প্ৰতিষ্ঠান গ্লোবেল IT ইনষ্টিটিউট ইয়াতে কেতিয়াৰ পৰা আৰম্ভ কৰিছে এইটো 2007ৰ পৰা আৰম্ভ কৰিছে ইয়াতে মই অলৰেডি ক'লোৱে যে ইয়াতে স্পকেন ইংলিছ টেলি শিকোৱা হয় আৰু কি কি সেৱা স্পকেন ইংলিছ টেলি হাৰ্ডৱেৰ ছফ্টৱেৰ কমাৰ্চৰ কোচিং কৰা হয় আৰু কিডছৰ কোচিং কৰা হয় প্ৰফেচনেল ইংলিছ আছে কিডছ ইংলিছ আছে আৰু তাৰোপৰি আমাৰ জাভা অৰিকেল HTML ৱেব ডিজাইনিং এপ ডিজাইনিং এপ মেকিং এইবিলাক কোৰ্চ আমাৰ কৰোৱা হয় বিশেষ গুৰুত্ব আমাৰ মটিভেশ্যনত দিয়া হয় যিবিলাক ল'ৰা ছোৱালী মানসিকভাৱে ভাঙি পৰে সিহঁতৰ আমি পঢ়াৰ লগত মটিভেশ্যনো দিওঁ এইটো অত্যন্ত মানে প্ৰয়োজন হৈ পৰিছে আজিকালি মানে ল'ৰা ছোৱালীকে কি হয় পঢ়া শুনা কৰি মানে চাকৰি নাপালে খুব হতাশাত ভোগে এই ক্ষেত্ৰত আপুনি নিশ্চয় ব্যৱস্থা লৈছে কওকচোন কেনেকুৱা ধৰণৰ কথা কি আমি নিজকে এণ্টাৰপ্ৰেনাৰ কৰি তুলিব লাগে যেতিয়ালৈকে আমাৰ উদ্দেশ্য পঢ়া লেখাৰ উদ্দেশ্য চাকৰি হ'ব চাকৰ জন্ম ল'ব মালিক নহয় গতিকে মানসিকতাটো আমি অলপ ষ্ট্ৰং কৰিব লাগিব আমি পঢ়া শুনা মালিক হোৱাৰ কাৰণেও কৰিব পাৰোঁ যেতিয়া আমি চাকৰি লোৱাৰ কাৰণে পঢ়া শুনা কৰিম ডেফিনেটলি আমাৰ সমাজত চাকৰি জন্ম হ'ব ইতিমধ্যে দেখাই গৈছে গভৰ্ণমেণ্টে লাহে 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 জববিলাক কৰ্তন কৰি আহিছে চৰকাৰী জববিলাক কৰ্তন কৰিছে গতিকে আমি এইটো স্বাভাৱিক কথা যুগৰ লগত চলাৰ কাৰণে আমি নিজকে স্কিলফুল কৰিব লাগিব যাৰ স্কিল আছে তাৰ ভ্যালু আছে আৰু যাৰ ভ্যালু আছে তাৰ ডেফিনেটলি ডিমাণ্ড আছে
আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ পৰিকল্পনা পুহি ৰাখি এতিয়া ধৰক গভৰ্ণমেণ্ট ইনষ্টিটিউট আপোনাৰ আছে আৰু নেক্সট পৰিকল্পনা কেনেকুৱা যদি মোৰ ছাবস্ক্ৰাইবাৰ মই বিশেষকৈ কৈ দিওঁ ছাবস্ক্ৰাইবাৰ 10 মিলিয়ন ক্ৰছ কৰি যায় মোৰ ছাবস্ক্ৰাইবাৰ এমডি গুলফাম দা লাইভ চেনেলৰ ছাবস্ক্ৰাইবাৰ আৰু লগতে আপোনাৰো ছাবস্ক্ৰাইবাৰ বাঢ়ক ক'ব লাগিব না ক'ব কি এড কেম্পেইন কৰি আছে যেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব ডেফিনেটলি মই ইণ্টাৰনেশ্যনেল মানি ইণ্ডিয়াত আনিম যেতিয়া ইণ্টাৰনেশ্যনেল মানি ইণ্ডিয়াত আহিব আমাৰ ইকনমিটো আগবাঢ়িব যেতিয়া আমাৰ ইকনমি আগবাঢ়িব তেতিয়া মই ডাঙৰ হায়াৰ ছেকেণ্ডেৰী ডাঙৰ স্কুল বহুত গৰীব ল'ৰা ছোৱালীক বিনামূলীয়া কৰাৰ কাৰণে চেষ্টা কৰিম কাৰণ লাগে আৰু কমাৰ্চক বেছি মই গুৰুত্ব কমাৰ্চক দিওঁ আমাৰ ল'ৰা ছোৱালীখিনি কমাৰ্চ পঢ়ক আৰু কমাৰ্চ শিকক আৰু কমাৰ্চ কৰক জৰুৰী হয় অসমীয়া ল'ৰা ছোৱালী কমাৰ্চৰ প্ৰতি খুব এটা ইণ্টাৰেষ্ট নহয় নেকি নহয় কমাৰ্চ আমাৰ এতিয়াতো আপোনাক গুড নিউজ দিওঁ এতিয়া বৰ্তমান আমাৰ অসমীয়া CA হৈছে চাৰ্টাৰ্ড একাউণ্টেণ্ট হৈছে আমাৰ অসমীয়া CS হৈছে আমাৰ অসমীয়া বিলাকে ভাল ভাল বেংকৰ মেনেজাৰ হৈছে এতিয়া নাই এতিয়া আমাৰ 60-40 ৰেচিঅ চলি আছে ট্ৰেণ্ডটো সলনি হ'ল ট্ৰেণ্ডটো সলনি হ'ল আমাৰ অসমীয়া আহিছে আজি এইখিনিয়ে কথা পাতিলোঁ তেখেতৰ লগত ধন্যবাদ গুলফাম ডাঙৰীয়া আচলতে তেখেতে যিখিনি উন্নতি কৰিলে এই শৈক্ষিক প্ৰতিষ্ঠানৰ জৰিয়তে তেখেতে ল'ৰা ছোৱালীসকলক যিদৰে মানে উন্নতিৰ মুখলৈ ঠেলি নিছে এয়া আমাৰ বাবে সঁচাকৈ সৌভাগ্য আৰু তেখেত 10জনৰ বাবে আদৰ্শ মই আদৰ্শ বুলি এই কাৰণেই ক'লোঁ আচলতে মই ক'বলৈ ভালো পোৱা নাই তেখেতে নিজেই ক'লে যে তেওঁ মানে অকণমান শাৰীৰিকভাৱে অসুস্থ আৰু এই অসুস্থতাৰ মাজত থাকিও তেখেতে মানে জীৱনৰ পথত উন্নতিৰ দিশে আগুৱাই গৈ আছে আৰু তেওঁ অকল মানে তেখেত যে প্ৰতিষ্ঠিত হৈছে এইটো নহয় তেখেতে মানে বহু ল'ৰা ছোৱালীক আমাৰ এই স্থানীয় ৰঙিয়াৰ ল'ৰা ছোৱালীৰ লগতে আমাৰ ইয়াৰে বিভিন্ন জিলাৰ ল'ৰা ছোৱালীক স্পকেন ইংলিছ কম্পিউটাৰ হাৰ্ডৱেৰ ছফ্টৱেৰ টেলি এইবিলাক শিকাই ইতিমধ্যে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত এংগেজ কৰাইছে এইটো আমাৰ বাবে সৌভাগ্যৰ কথা আৰু সঁচাকৈ তেখেতক মই এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি সুবিধা হয় তেতিয়াহ'লে মই তেখেতৰ ওচৰলৈ আৰু কেতিয়াবা আহিম আজি মোৰ হাততো যথেষ্ট সময় কম আৰু এইখিনিয়ে কৈ মই আজি ভিডিঅ'টো সামৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো কেনে পায় নিশ্চয় জনাবলৈ নাপাহৰিব আৰু ভাবিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টোত লাইক কমেণ্ট কৰি উৎসাহ জনায় তেখেতেও যথেষ্ট ভাল পাব আৰু তেখেতক আমি উৎসাহ যোগ্য হ'ব গতিকে ধন্যবাদ আজিলৈ সামৰিছোঁ